নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত আমি লৈ আহিছোঁ অসম পুলিচৰ বাবে প্ৰয়োজনীয় ভাৰতীয় সংবিধানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰৰ প্ৰশ্ন, ভাৰতীয় সংবিধানখন কেতিয়া প্ৰথমে গ্ৰহণ কৰা হয়? উত্তৰ 1949 চনৰ 26 নৱেম্বৰত। 2 নম্বৰৰ প্ৰশ্ন, ভাৰতীয় সংবিধান সভা কেতিয়া প্ৰথমে অনুষ্ঠিত হয়? উত্তৰ 1946 চনৰ 9 ডিচেম্বৰত। 3 নম্বৰৰ প্ৰশ্ন, ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? উত্তৰ 1950 চনৰ 26 জানুৱাৰীৰ পৰা। 4 নম্বৰৰ প্ৰশ্ন, ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কোন নিযুক্ত হৈছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 5 নম্বৰৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজন কোন? উত্তৰ বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ। 6 নম্বৰৰ প্ৰশ্ন, সংবিধানখনৰ বিভিন্ন দিশ চালি জাৰি চাবলৈ সংবিধান সভাই কিমানখন কমিটি গঠন কৰি দিয়ে? উত্তৰ 13খন। 7 নম্বৰৰ প্ৰশ্ন, সংবিধান সভাই সংবিধানখনৰ খচৰা প্ৰস্তুত কৰোঁতে কিমান দিন লাগিছিল? উত্তৰ 2 বছৰ 11 মাহ আৰু 18 দিন। 8 নম্বৰৰ প্ৰশ্ন, সংবিধানত ভাৰতক কেনেকুৱা ৰাষ্ট্ৰ বুলি ঘোষণা কৰা হৈছে? উত্তৰ সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰা হৈছে। 9 নম্বৰৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ লক্ষ্য কি? উত্তৰ ভাৰতত এখন কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। 10 নম্বৰৰ প্ৰশ্ন, ভাৰতৰ সংবিধান সভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? উত্তৰ সচ্চিদানন্দ সিনহা। 11 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানখন আন কোন কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে? উত্তৰ ব্ৰিটিছ সংবিধান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান, কানাডাৰ সংবিধান আৰু আয়াৰলেণ্ডৰ সংবিধান। 12 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ মুঠ ধাৰা কিমান? উত্তৰ মূল সংবিধানখনত 995টা অনুচ্ছেদ, 9টা অনুসূচী আৰু 22টা অধ্যায় আছিল। 13 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানখনৰ বৰ্তমান অনুসূচী কিমান? উত্তৰ 12টা। 14 নম্বৰ প্ৰশ্ন, সংবিধান সভাৰ মহিলা সদস্য দুগৰাকীৰ নাম কি আছিল? উত্তৰ সৰোজিনী নাইডু আৰু বিজয়লক্ষ্মী পণ্ডিত। 15 নম্বৰ প্ৰশ্ন, সংবিধান খচৰা কমিটিত থকা অসমৰ সদস্যজন কোন আছিল? উত্তৰ ছৈয়দ মহম্মদ ছাদুল্লাহ। 16 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো কোনটো বাক্যৰে আৰম্ভ কৰা হৈছে? উত্তৰ আমি ভাৰতীয় জনসাধাৰণে, উই দ্য পিপল অফ ইণ্ডিয়া। 17 নম্বৰৰ প্ৰশ্ন, ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতাৰ বিতৰণৰ বিষয়ে উল্লেখ আছে? উত্তৰ 7ম অনুসূচীত। 18 নম্বৰৰ প্ৰশ্ন, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণৰ কেইখন সূচী ভাৰতীয় সংবিধানত আছে আৰু কি কি? উত্তৰ 3খন। 1 কেন্দ্ৰীয় সূচী, 2 ৰাজ্যিক সূচী আৰু 3 সমৱৰ্তী সূচী। কেন্দ্ৰীয় সূচীত মুঠ বিষয় আছে 97টা, ৰাজ্যিক সূচীত 64টা আৰু সমৱৰ্তী সূচীত 52টা বিষয় আছে। 19 নম্বৰৰ প্ৰশ্ন, মূল সংবিধানখনত থকা 7টা মৌলিক অধিকাৰৰ কোনটো অধিকাৰ কেতিয়া বিলোপ কৰা হয়? উত্তৰ সম্পত্তিৰ অধিকাৰটো 44তম সংশোধনীৰ জৰিয়তে বিলোপ কৰা হয়। 20 নম্বৰৰ প্ৰশ্ন, সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে? উত্তৰ 3 নং অধ্যায়ৰ 14ৰ পৰা 32 ধাৰালৈ। গতিকে বন্ধু-বান্ধৱীসকল, আজিৰ কাৰণে ভিডিঅ'টো ইমানেই। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।